প্ৰিয় বন্ধু আজি আমি কথা পাতিব গৈ আছো এনেকুৱা এটা নাম যাৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ নামটো অহা প্ৰজন্মক কোনোবা ল'ৰা যদি কিবা ভুল পথত গৈ আছে তাক যদি কোৱা হয় এই হিমন্ত বিশ্ব শৰ্মাৰ লিখা নকৰিবি বুলি ক'লেই তাৰ লিখা আৰু ডাঙৰ ইজ্জত নাথাকিব এজিবিবি জাগা নাই কোনো জাগা নাই আলফা জাগা নাই কোনো জাগা নাই অসমীয়া জাগিছে আৰু অসমীয়াৰ আগত কোন হিমন্ত বিশ্ব তাক লেংটা কৰি কোবান তাৰ নিচিনা ৰেন্ডি বাচ্চা বিশ্ব শৰ্মা ডাঙৰে এটা নিউজ চেনেল অন কৰে নিউজ চেনেলটোৰ নাম হৈছে নিউজ লাইভ সেই নিউজ লাইভ চেনেলে এই অসমৰ যিমানবোৰ ডাঙৰ প্ৰতিবাদ হৈছে প্ৰতিবাদবোৰ নেদেখায় বনভোজৰ ঠাই বনভোজৰ এই কি নিউজ দেখাই চাওক শীতৰ আগমনৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে বনভোজৰ বতৰ কৰ্মব্যস্ততা পাহৰি প্ৰাকৃতিক পৰিৱেশত লগে ভাগে এসাজ খোৱাৰ হেঁপাহ এফালে বনভোজ আৰু এইবোৰ নিউজ চেনেলৰ যেতিয়া তেওঁলোকে সজা সমাজৰ ওচৰত যায় যেতিয়া ছাত্ৰ সমাজৰ ওচৰত যায় কি অৱস্থা হয় তাকো চাই লওক News Live, go back! Himanta channel, go back! Himanta channel, go back! ইয়াক কয় পহুখেদন আপোনালোকে চাগে দেখা নাছিলে চাগে কিন্তু আপুনি আজি দেখিলেনে কেনেকুৱা লাগে পহুখেদন এইবোৰ নিউজ চেনেলক এনেকৈ দিব লাগে মজা এজন হিমন্ত বিশ্ব শৰ্মা কিন্তু বহুত প্ৰেংক হয় তেওঁ মাষ্টৰকো মালটো বুলি কয় চাওকচোন তেওঁৰ কিমান প্ৰেংকবাজি কৰে উদয়াদিত্য ভৰালী মোৰ কেতিয়াও শিক্ষকে নাছিল তেওঁ ক'ৰ পৰা টুপকি গ'ল মইতো পগলা হৈ গৈছোঁ ক'ৰ পৰা উদয়াদিত্য ভৰালীয়ে ক'লে হিমন্ত বিশ্ব শৰ্মাক মই পঢ়াইছোঁ মোৰ এটা যদি ক্লাছ মোৰ লগত কটনত পঢ়া যিমান ল'ৰা আছে সকলোকে মই সুধিছোঁ মোৰ মাৰ্কশ্বিট চাব হিষ্ট্ৰী মোৰ ছাবজেক্টে নাছিলে তে ক'ৰ পৰা মালটো টপকি গ'ল মইতো বুজিয়ে পোৱা নাই নাপায় কিন্তু দেই হিমন্ত দা নাপায় প্ৰফেচাৰক মালটো বুলি ক'ব নাপায় আমি যিমানেই অপদ্ধ হওক যিমানেই ল'ৰা গাধ হওক যিমানেই অঘাইত হওক কেতিয়াও কিন্তু আমি মাষ্টৰক কেতিয়াও প্ৰফেচাৰক কেতিয়াও মালটো বুলি কৈ পোৱা নাছিলোঁ আপোনাৰ আদৰ্শ মহান আপুনি মহান শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰা ল'ৰা ছোৱালীবোৰ খুব ডেঞ্জাৰ নহয় তেওঁলোকে ইংলিছ বহুত কয় চাই লওঁ হওক তেওঁলোকৰ এজনী সমৰ্থনকাৰী ছোৱালী সংস্কাৰী ছোৱালী যোনে কেব ছাপোৰ্ট কৰে তাই কিয়নো ছাপোৰ্ট কৰে কেপ কিয় লাগে পপুলেশ্যন বাঢ়ি আছে চ' পাকিস্তানৰ পৰা যিহঁতে মানে মানুহ আহিছে ইয়ালৈকে চ' এতিয়ালৈকে চিটিজেনশ্বিপ পোৱা নাই মানে তো সিহঁতে মানে লাখ কৰোৰ মানুহ আছে যোনে চিটিজেনশ্বিপ পোৱা নাই এতিয়ালৈকে চ' উই আৰ দ্য নেক্সট জেনেৰেশ্যন অফ দ্য কাণ্ট্ৰি চ' উই শুড ছাপৰ্ট কেপ এইবোৰ মানুহক কি দেখায় জানেনে চাওক কি বুলি কৈছিলি ক মই নাগৰিকত্ব আইনটো হেৰি নাগৰিকত্ব আইনটো প্ৰয়োজন হ'লে অসমীয়া মানুহ ভয় খাব বুলি কৈছিলোঁ আৰু ভৱিষ্যতে কোনোদিন মই নকওঁ শেষত আজি একো নকওঁ জাষ্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি কোনে উত্তৰ দিব জানে সৰু বাচ্চা এটাই সেই সৰু বাচ্চাটোৰ আৱেগ ইম'শ্যনখিনিয়ে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ উত্তৰ নাগালেণ্ডত যদি নাগাৰ দপদপনি চলে বিহাৰত যদি বিহাৰী দপদপনি চলে পাঞ্জাবত যদি পাঞ্জাবীৰ দপদপনি চলে আৰু ৱেষ্ট বেংগলত যদি বেংগলীৰ দপদপনি চলে তেন্তে অসমত কিয় অসমীয়াৰ দপদপনি নচলে অসমত কেৱল অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ দপদপনি চলিব এয়া স্পষ্ট কথা তোমাক কিন্তু মালটোক মানিছোঁ দেই ভিডিঅ' চাই থৈ যায় কিন্তু ছাবস্ক্ৰাইব কৰি থৈ নাযায় এবাৰ ছাবস্ক্ৰাইব কৰি থৈ নগ'লে তোক